বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বৃহৎ সাফল্য। 3জনকৈ চোৰাং চিকাৰী আটক। বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত এটা দলে গোপন সূত্ৰৰ পম খেদি 3জনকৈ চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয়। ৰাতিপুৱা এটা গোপন হেৰিৰ পৰা চ'ৰ্চৰ পৰা খবৰ পালোঁ যে তেওঁলোকে আজি ৰাতিপুৱা আহি আছে। আপোনাৰ বৰঝাৰণীৰ ফালৰ পৰা তেওঁলোকে আহিছে বুলি ক'লে মোক। বৰঝাৰণীৰ পৰা আহি পেলাই আপোনাৰ বি পুখুৰীতে সিহঁতি ডিলটো কৰিব বুলি মই খবৰ পালোঁ। সেই তেনেকৈ আমি ৰাতিপুৱা আমাৰ এটা সজাতি দল লৈ গ'লোঁ SRPF, আমাৰ AFPFৰ জোৱানখিনি, তাৰপৰা মোৰ বিট অফিচাৰ, তেনেকৈ আমি এটা দল লৈ পেলাই ৰাতিপুৱা আমি তেওঁলোকক বি পুখুৰীৰ ওচৰত গ্ৰেপ্তাৰ কৰিবলৈ আমি তাৰমানে সক্ষম হ'লোঁ তেওঁলোকক ধৰিবলৈ। আমাৰ প্ৰতিকি ছাল, তেওঁৰ বন, তাৰমানে হাৰ্ডিবোৰ, তাৰ হাড়বোৰ, সেইবোৰ চব তেওঁলোকে লৈ আহিছিলে ইয়াত বিক্ৰী কৰিবলৈ। সেইখিনি বস্তু আমি তেওঁলোকৰ হাতেলতে আমি তেওঁলোকৰ পৰা জব্দ কৰিছোঁ। ক'ত হৈছিলে এইটো আপোনাৰ বি পুখুৰীৰ ওচৰত, বি পুখুৰীৰ ওচৰতে আমি তেওঁলোকক ধৰিছোঁ। আপোনাৰ NH-15তে ধৰিছোঁ আমি। আজি কিছুদিন পূৰ্বে এটা নাহৰ ফুটুকীবাঘ হত্যা কৰি বাঘটোৰ অংগ প্ৰত্যংগসমূহ বিক্ৰী কৰিবলৈ নিয়া সময়তে হাতে লোটে আটক কৰে দুধৰ্ষ চিকাৰীকেইজনে। লাহৈজান আৰু বীৰপুখুৰী ওচৰৰ এৰিয়া আৰু এই অপাৰেশ্যনত ঘাইপথেদি আহি থাকোঁতে 3জন আমি বাঘ চিকাৰী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ পৰা আমি এটা বস্তাত বহু সংখ্যক বাঘৰ হাড় আৰু এখন বাঘৰ ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। জানিব পৰা মতে পুৱা প্ৰায় 10:30 মান বজাত বিশ্বনাথৰ বিহপুখুৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ইকবাল হুছেইন, বিট অফিচাৰ মাধুৰ্য শইকীয়াসহ RPFৰ জোৱান, AFPFৰ এক সজাতি দলে গোপন তথ্যৰ পম খেদি দুধৰ্ষ চিকাৰীকেইজনক আটক কৰে। কি পাইছে বুলি ক'লে? তেওঁলোকৰ পৰা এখন বাঘৰ ছাল আৰু যথেষ্ট সংখ্যক বাঘৰ হাড় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে ইয়াৰ আগতে কিবা অনুমান পাইছিলে নেকি? হয়, এনেকুৱা এটা খবৰ আমি আগৰ পৰা আমাৰ বিশেষকৈ আমি গম পাই আছিলোঁ আৰু সেইমতে আজি মানে ৰাতিপুৱা অপাৰেশ্যনটো কৰালোঁ আৰু সেইমতে তেওঁলোকে ধৰা পৰিলে। আটক কৰা চিকাৰীকেইজন ক্ৰমে যুধিষ্ঠিৰ তাঁতী, জিঞ্জিয়া, বুলেট মুণ্ডা, বৰঝাৰণী, সুভাষ মিৰ্ধা, বৰঝাৰণী বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত অভিযানকাৰী দলে বাঘৰ ছাল, বাঘৰ হাড়, বিভিন্ন অংগ প্ৰত্যংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে AS-12W 1840 দুচকীয়া বাহন এখন ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, জীৱন নিউজ। কৰ্মহীন উদ্দেশ্যবিহীন জীৱন, বাৰে বাৰে মাতি আনে বিষাদ সংঘাত। ৰ'ব, আপুনিও নিৰাশ নেকি আপোনাৰ কৰ্মহীন জীৱনত? ৰাগৰ দৰে আজিয়ে যোগদান কৰক ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউটত। Yes! Join SCVT and various other government-affiliated courses like MMV, Mechanic Diesel, Fitter, Welder, Copa, Automobile, only at Indian Technical Institute, Nalapara, Guwahati. Learn today, earn tomorrow. কি হ'ল চিনি পোৱা নাই নি? নাই মানে এইখন লোৱা, ITI ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট। তুমি এডমিশ্যন লোৱা, 100% জব এছিষ্টেণ্ট। হয় নেকি? ৰাগদা প্লিজ মোক আজিয়ে তালৈ লৈ ব'লা। হাজাৰজনৰ ভৰসাৰ শিক্ষানুষ্ঠান ITI Indian Technical Institute, affiliated to SCVT, Government of Assam, Zotiniali, Guwahati and Duliajan. Helpline 8822-822-622, www.nest-iti.org. join it for your bright career.